खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि बाक्सानि देबासरायाव इउपिपिएल एबा एनडिएनि बिजाथि जयन्त बसुमतारिया बिसायख'थि फोसावदिं मेल खुंदों। रायजोनि राजखान्थिया दासान्दि लकसभा बिसायख'थिखौ लानानै दुंहाव जानानै दं। मोनफ्रोमबो राजखान्थि दोलोआ बियाबाव मेलफोर खुंनानै बहद होगिरिफोरखौ गोसो बोहोनो थाखाय मोनसे गिदिर फोसावदिंनाय हाबाफारि लादों। बे समावनो एनडिएजों मदद होजानाय आरो इउपिपिएल दोजों दिन्थिफुंजानाय बिजाथि जयन्त बसुमतारिया 1 नं क'क्राझार लकसभा बियाबाव फोसावदिंनायखौ जागायबाय। बिथाङा क'क्राझार लकसभा बियाबनि सिङाव थानाय बाक्सा विधानसभा बियाबनि गोबां जायगायाव फोसावदिंदोंमोन आरो सुबुंफोरखौ ट्रेक्टरनि सावगारियाव बहद होनो खावलायदों। एनडिएनि बिजाथि जयन्त बसुमतारिया बुंदों दि बिथाङा बे बिसायख'थियाव 70% बहद मोननानै देरहागोन। बे बिसायख'थियाव बेरेखा हानजाया लाथिख' जागोन होननानैबो बुंदों बिथां जयन्त बसुमतारिया आरो बिपिएफनि गाहाय दैदेनगिरि चन्दन ब्रह्मआ थाबैनो इउपिपिएल दोलाव हाबगोन होननाबो बुङो एनडिएनि बिजाथि जयन्त बसुमतारिया। আজি বাক্সাত 5টা তেনেকৈ মিটিং আমাৰ দলীয় নেতা কৰ্মীসকলৰ লগত আমি বহিম। এইটো হ'ল চাহ চিনাকি হোৱা যে আহি থকা মে' মাহৰ 7 তাৰিখে যিটো নিৰ্বাচন হ'ব, তো সেইকাৰণে আমাৰ দলীয় মানে কৰ্মীসকলৰ প্ৰতি এটা উৎসাহ যোগোৱা এটা এই কাৰ্যসূচীটো। তো ইয়াত আহি নতে আনন্দিত হৈছোঁ আৰু আমাৰ কৰ্মীসকলৰ যিখিনি উৎসাহ, যিখিনি উদ্দীপনা, যি এনডিএ হিচাপে আমি যিহেতু 70% ভোট আমি পাবলৈ গৈ আছোঁ, তো ইয়াত এই আমাৰ যিখিনি এই পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 3খন যিখন আমাৰ প্ৰাইমাৰী আছে, সেই প্ৰাইমাৰীত মই আশা ৰাখিছোঁ কি ইয়াত মানে মোৰ দেন 80% নিশ্চয় ভোট আমি পাবলৈ সক্ষম হ'ম। কিমান মানে আপোনাৰ বিপিএফৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? চাওক, আজিৰ তাৰিখত আমাৰ ইউপিপিএল হিচাপে বা আমাৰ এনডিএ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইফালে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এই নেতৃত্বাধীন চৰকাৰে আজি ৰাইজৰ ওচৰত চপাবৰ কাৰণে চাপিবৰ কাৰণে যিখিনি আঁচনিবোৰ লোৱা হৈছে, আৰু এই আঁচনিৰ দ্বাৰা এনেকুৱা এটা ফেমিলি নাথাকিব য'ত নেকি চৰকাৰী আঁচনি গৈ পোৱা নাই। কিয়নো কিছুমানৰ বিপিএল কেটেগৰীৰ যদি যি আঁচনি আছে, সেই আঁচনি দি এপিএল বা তাতোকৈ বেছি ব্যক্তিসকলৰ আঁচনিটো ঢুকি নাপায়। কিন্তু আজি লাখপতি মহিলা য'ত নেকি বিপিএল বুলি নহয় যিকোনো কেটেগৰীৰ আমাৰ মহিলাসকলে আঁচনিটো পাব পাৰে। তাৰ কাৰণে এই গোটেইখিনি আঁচনিবোৰ চাইখিনি আমি একেবাৰে নিশ্চিত যে আহি থকা যিখিনি নিৰ্বাচন, সেই নিৰ্বাচন আমি মোৰ দেন 70% আমি ভোট পাবলৈ সক্ষম হ'ম। তাত আৰু কোনোবা দল, ৰাজনৈতিক দলৰ কিবা এটা কথা আহিব মই নাভাবোঁ। মূলতঃ যিহেতু আৰু যোগদান কৰাৰ সম্ভাৱনা আছে নেকি? নিশ্চয় মূলতঃ দেখা গৈছে যে আপোনালোকে আমি চবেই জানো যে 2003 চনৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ অহা নাছিলে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আছিলে। তেতিয়া এই আমাৰ তেতিয়াৰ বিটিএডি বৰ্তমানৰ বিটিআৰ এই অঞ্চলত ভাতৃঘাতী সংঘৰ্ষ, জাতি জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষ, একেবাৰে মানে অশান্ত এটা পৰিৱেশ, তাত মানে ধন দাবী, হত্যা, লুণ্ঠন কিবা কিবি হৈছিলে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত আজি এই অঞ্চলটো ইমান শান্তি এটা পৰিৱেশ আহি গ'ল। ইয়াৰ আমাৰ এই অঞ্চলৰ আমাৰ যিটো ভাতৃত্ববোধ, সেই ভাতৃত্ববোধটো আজি গাৰ হৈ আহি গ'ল। আৰু যোৱা হাগ্ৰামা মহিলাৰ সময়ত ইয়াত বড়োবোৰৰ এটা ৰাজনীতি আছিলে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত আজি চাওক, ঘনশ্যাম দাস ডাঙৰীয়া তেখেতে GSP কৰিছিলে, তেখেতকো আজি সাঙুৰি লোৱা হ'ল। তেনে ক্ষেত্ৰত দেখা যায় যে এই চৰকাৰৰ দিনত আৰু এটা দিশটো আমি চাব লাগিব, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পৰিষদীয় হিচাপে এটাও আঁচনি তেখেতে ৰূপায়ণ কৰা নাছিল বা যুগুত কৰা নাছিলে। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে 32টা তেনেকৈ ফ্লেগশ্বিপ আঁচনিবোৰ আছে, আৰু এই আঁচনিবোৰ ৰাইজৰ ওচৰলৈ গৈ পাইছে, সাধাৰণ ৰাইজৰ ওচৰলৈ। তাৰ কাৰণে আজি আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শ বা এনডিএ হিচাপে আমি যিখিনি কাম কৰি আছোঁ, তাৰ কাৰণে এটা আকৃষ্ট হৈছে। আজি বিশেষকৈ বিপিএফ দলৰ হেজাৰ জনতাই, হেজাৰ মানে ছাপৰ্টাৰ বা তেওঁলোকৰ কৰ্মকৰ্তাসকল, ইভেন আপোনালোকে গমেই পালে আমাৰ জয় মোছাহাৰী ডাঙৰীয়া এজন MCL, এজন পাৰিষদ,
তেখেতেও আহি যোগদান কৰিলে এইটোৰ কাৰণে যোগদান কৰিছে যে আজি BPF যিখিনি কাম কৰিব পৰা নগৈছিল কিন্তু আজি UPPL হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সেইখিনি কাম কৰিব পাৰিছে চন্দন ব্ৰহ্ম যোগদান কৰিছে চন্দন ব্ৰহ্ম তেখেতৰ মানে চৰ্চা চলি আছে তেখেতৰ লগত আলোচনা চলি আছে আমিতো ভাবোঁ ৱেলকাম আমি জনাব বিচাৰোঁ তেখেতে যদি সেইখিনি সভ্যৰ দিয়ে মানে প্ৰচাৰ অভিযানত লৈ যাম নিবনে তেখেতে আপাতত তেখেতে আহিব দিয়কচোন তাৰপিছত আমি সেইখিনি চিন্তা কৰিম যি মানে গঠিত তেখেতসকলৰ দলীয় নেতাকৰ্মীসকলে UPPL লগত যোগদান কৰিছে তো সেইটো যদি চোৱা যায় নিশ্চয়কৈ আপুনি যিটো মানে শব্দ প্ৰয়োগ কৰিলে সেইখিনি নিশ্চয় হৈ যাবগৈ नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो